নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। ময়ো বাৰু ভালে আছোঁ। মই জ্যোতিষ্ণাই আপোনালোকক আজি আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজিৰ ভিডিঅ'টো মই গা পা ধুইহে একেলগে মন্দিৰৰ ধূপ চুপ জ্বলাই কিনে আৰম্ভ কৰিছোঁ। আজি এঠাইলৈ যোৱা কথা আছে, পূজা এখন আছে, তালৈকে যাম। মাহঁত নাযায়, গুণ আৰু মইহে যাম, কাৰণ এখন বিয়াৰো খানা আছে, তাতেও যাব লাগিব। ঘৰৰ কোনোবাই নগ'লে বেয়া পাব, সেইকাৰণে এনেকৈ আৰু মানুহ কম যিহেতু আমাৰ আৰু গোটেইকেইটা এঘৰতে যোৱা নহয়। গুণ আৰু মই যাম, কাৰণ মোৰ ফালৰ মানুহৰে পূজা আমাৰ মাহঁতৰ ওচৰৰে আমাৰ ঘৰে হয়। যাওঁ পূজাখনত। এতিয়া মই গা পা ধুই কিনে এইখিনি মোৰ কামখিনি কৰি ল'লোঁ। এতিয়া আৰু গুণক অলপ খুৱাই কিনে তাক চাফ চিকুণ কৰি দি তাক ফাৰ্ষ্ট ৰেডি কৰাই দিম, দি কিনে মই আৰু ওলাম। তাৰপিছত আৰু আপোনালোকে সকলোখিনি দেখাই থাকিম, যি পাৰোঁ আপোনালোকে শেষলৈকে চাই থাকিব ভিডিঅ'টো। ভিডিঅ' বনালে খং উঠে তোমাৰ? কিয় বেয়া পা নেকি ভিডিঅ'ত উঠা? হা অ'টো কিয় খং উঠে তোমাৰ ভিডিঅ' বনালে? তুমি দেখোন নিজে বনোৱা মোৰ লগত ভিডিঅ'। তুমি মোক উঠাবা না? লাজ লাগে মোৰ। এই ফুটটো ধূপৰ হয়, ধূপ জ্বলা যিহেতু ফুটটো লগাই লওঁ। মই এনেকৈ এতিয়া পাকঘৰত আহিছোঁ, গাখীৰ চাখীৰ গৰম কৰোঁ, কৰি কিনে গুণক অকণমান খুৱাওঁ। তাৰতো একদম খং উঠি গৈছে ভিডিঅ' বনাই থকাৰ কাৰণে। সি মোবাইল চাই, মোবাইলত JCB আৰু ডাম্পাৰ চাই, সেই দুটাই তাৰ প্ৰিয় বস্তু। বেলেগ একো নাচায় আৰু মোবাইলত JCB ডাম্পাৰ মাৰি থাকে। আৰু আহিছে কান্দি মই ভিডিঅ' বনাই থকা গম পাই আৰু খং উঠিছে। ভাঙি গেল, কাপটো ভাঙি গেল। হে ইমান খং, মাৰিব দে আবাই দে। মই ৰেডি হৈ গ'লোঁ, যাব ওলাইছোঁ। গুণক ওলাই কিনে মাৰ লগত থৈ আহি কিনে মই ৰেডি হ'লোঁ। এইযোৰ ড্ৰেছ পিন্ধিছোঁ। আজি এইযোৰ কাপোৰ পিন্ধাই নাছিলোঁ কিনাৰ পৰা। চুলিখিনি ভিজা আছে কাৰণে খোপা গাঁঠি নল'লোঁ, পিছত ঘৰত যাই কিনে গাঁঠি ল'ম। কেনেকুৱা লাগিছে বাৰু মোক জনাব আপোনালোকে। এয়া মই আহি পালোঁ ঘৰ। এতিয়া প্ৰথমতে আমাৰ ঘৰত সোমাইছোঁ, তাৰপিছত বস্তু চস্তুবোৰ থৈ কিনে যাম জেঠীমাহঁতৰ ঘৰত। কি নানু লৈছি? পৰি গ'লে মৰি যাব চানাটো। পৰি যাবা। এয়া মা, মই, গুণ আৰু মোৰ ভণ্টি আমি গৈ আছোঁ পানী তোলাত, কাৰণ মনসা পূজাত পানী তুলিব লাগে। এইটো কিবা নিয়ম, বিয়াৰ দৰে পানী তুলিব আহিব লাগে। এয়া আমি পানী তুলিব আহিছোঁ, এইফালে আগফালে তুলিব পানী। ইমান বেছি ৰ'দ দিছে আৰু ইমান গৰম, সেইকাৰণে আমি গছৰ ছাঁত ইয়াতে ৰাস্তাতে ৰখি আছোঁ। এইফালে পানী তুলিব গৈছে, ইমান গৰম দিছে, অকণো বতাহও নাই, কিবা একদম অসহ্য গৰম দিছে। সেই ইয়াতে ৰখি আছোঁ আমি গোটেইকেইটা লগ লাগি। সেইফালে বাচ্ছাবোৰ পূৰা দৌৰি আছে এইফালে সেইফালে, আৰু বাকীবোৰ যোনবোৰে পানী তুলিব তেওঁলোকে তাতে গৈছে পুখুৰীৰ ওচৰলৈকে। আমাৰ মোবাইলটো লৈ ভাল লাগে নহয়, আমাৰতো মই ইমান বাৰ ক'লোঁ লগ খুলি দিবা মোবাইলটো। যদি মোবাইল মোকতো মই নানলো। পিছে পিছে যাই কিবা উঠি কিবা যাওঁতে পিছে পিছে
Ôi কি গৰমে ক'ত হে ক'ত বগলা দিবা কাপোৰ বোলে এইটো নাই কি হ'ল কিয় দিমা এইটো কাপোৰ দিমা যাবই তাকেতো আৰু মই নাই মোৰ জপৰে নাই সেইকাৰণে ৰাজি লাগে মোক দিয়া মই এটা এটা মোক দিয়ক মোক থৈ যাব মই জানি গম পাইছোঁ ঐ নাদন বা এই আপিটো কিয় তুমি এই কৰি আছ হে পানী তুলি আহি এয়া ঘৰ পালোঁ এইখিনি কিবা নিয়ম কৰিব দিছে এনেকৈ ঘূৰি ঘূৰি সেৱা জনাব লাগে কেইটাক বা ঘূৰিব লাগে এইটো নাজানো কিমান পাক বা ঘূৰিল হিচাপ কৰিব নহ'লে তথাপিও উঠাই থৈ দিলোঁ আৰু আপোনালোকক দেখাবৰ কাৰণে এনেকৈ আৰু আগতেও বেছি এনেকৈ দেখা নাই মই মনসা পূজা ইমান এটা দেখা নাই আগতে এবাৰ কাৰ তাতে এবাৰেই দেখিছিলোঁ এতিয়া আৰু দেখিলোঁ মানে যাওঁ পূজাত সেৱা কৰিব কিন্তু এইবোৰ নিয়মখিনি কৰা দেখা নাই পূজাত সেৱা কৰিবই যোৱা যায় বাকী আৰু আগলৈকে আপোনালোকক দেখাই থাকিম সকলোখিনি এইফালে আমাৰ ঘৰৰ নতুন সদস্য দুটা আজি জন্মিলে পানী চানী তোলা হ'ল এতিয়া ঘৰত আহিছোঁ ঘৰত ধূপ চাকি লৈ আনিছিলোঁ মই ঘৰৰ পৰা এইবোৰ থৈ গৈছিলোঁ এতিয়া লৈ যাওঁ গৈ কিনে ধূপ চাকি জ্বলাই দিওঁ তাৰপিছত আৰু হোম চুপ কৰিব সেইবোৰে পাৰিলে আপোনালোকক দেখাই থাকিম আগলৈকে বহুত গৰম দিছে আজি বহুত ৰ'দ আৰু এইযোৰ কাপোৰ পিন্ধি কিনে ইমান বেছি গৰম লাগিছে মই এতিয়া ভাবি আছোঁ বোৱা কাপোৰ পিন্ধি আহিলে ভাল হ'লে পিন্ধি আহিলোঁ তাতে আৰু নুফুলিলোঁ মায়ে সলাব কৈছিল নসলালোঁ এতিয়া যাওঁ আৰু ধূপ চুপ জ্বলাওঁ গুণকো থৈ গৈছিলোঁ পানী তুলিব যাওঁতে নিয়া নাই বহুত ৰ'দ দিছে যে গৰম এতিয়া ল'ৰাটোকে বিচাৰি পোৱা নাই কাৰ লগত বা আছে যাওঁ তাৰ সি ক'ত আছে তাকো চাওঁ চাই কিনে ঘৰত এনেকৈ তাক কিবা খুৱাব লাগিব অলপমান খুৱাই থৈ বহুত গৰম নহ'লে বহুত কষ্ট পাবহি আৰু আগলৈকে দেখাই আছোঁ আপোনালোকক এয়া আহি পালে আমাৰ পেহী মানে পেহীও পূজাত আহিছে পেহীৰ ঘৰ বৰগেছা বুলি ক'লে চিনি নাপাব চাগে মাটেংগুচিৰ ওচৰতে হয় পেহীয়ে মাত্ৰ আহি পালে এতিয়া যাব আৰু পূজাত তাতে সেৱা চেৱা জনাই কিনে আহি গোটেইকেইটা ঘৰত এনেকৈ বহি চাহ খালোঁ এতিয়া আকৌ যাওঁ তালৈকে ধূপ চাকি লগাই আহি কিনে ঘৰত আহিলোঁ আহি কিনে গুণৰ কাৰণে অকণমান কিবা বনালোঁ বনাই উঠি কিনে আকৌ ড্ৰেছ চেঞ্জ কৰিলোঁ বাপৰে ইমান গৰম লাগিছে এইযোৰ ড্ৰেছ পিন্ধি থাকিব নোৱাৰি এতিয়া আকৌ যাব ওলাই আছোঁ গৈ তাতে চাহ তাহ খাওঁ খাই কিনে আৰু আপোনালোককো দেখাই থাকিম আগলৈকে সকলোখিনি এইবাৰ বোৱা কাপোৰ লগাইছোঁ নোৱাৰি বাপৰে যি গৰম দিছে কিবা বেলেগ গৰম
কিন্তু মই বিয়াই কৰি নহ'ব জানো পিতাই কৈছে মোৰ কাৰণে অৰণ্য যাব কিন্তু খালি হাতী ঘোঁৰা বাঘ পালো মই হাতী ঘোঁৰা বাঘ পালো বোলো বিয়া নহ'ব না নেতাইও চিন্তা কৰা হলো ধৰা আহাৰ পিনে কষ্ট কৰি ধৰা বৃষ্টি মানে নাপলা এনে গাঁৱৰ ব্যৱস্থা আমাৰ ঘৰত ৰাখতো না মানে হাতী ঘোঁৰা বাঘ ভালু তাতে হলো এই ভুলাম করব না এই বলে বস্তু কি নেতাই ও বাইতে কথা উদ্ভাগে শংকৰ উদ্যাপন কৰে বলা যে অৰণ্য জাতৰ হাতী ঘোঁৰা বাঘ ভালু নহয় এই অৰণ্য আছে মুনি কুমাৰ কথা জ্ঞান নেতাৰ কথাটো গম পাইছি বোলে নেতাৰ মনৰ ভাৱ সৰু পৰা একেলগে ডাঙৰ দীঘল হলো আমি যদি বিয়া দিওঁ আজিৰ পৰা মই আমাৰ লগত তামচা ভৰ্তি কৰিম এই চাৰ্চতে অলপমান সন্মানে এইবুলি নেতাইও আহিছি সন্মান সন্মান মাৰিয়ে যাব কৰবি গেছিলো তই ভাবা কথা কৈ হৈ মই তোৰ ডাঙৰ বাই হলেও কিন্তু তোৰ বিয়াৰ পিছত মই ঘন ডাঙৰ মুখ চাবা জ্বালাব পাৰিব কাৰণ অন্যৰ মৰত মোৰে বুকত ভাত ভাজি আৰু বোধহয় তোৰ মৰত মোৰ বুকত কল লেখা ভাজি মই নহ'ব না বিয়া তই পিতা কব যাব বিয়া নহ'ব বিয়াৰ দিন নপৰতে কান্দা দি আছে মই গেছিলো কিতাপ পিতাই কি কৈছে অৰণ্য দৰা আনবা যাব চা কিন্তু হাতী ঘোঁৰা বাঘ এতিয়া এইফালে একদম খিচিৰি দিয়া আৰম্ভ কৰিছে সকলোৱে বহিছে খিচিৰি খাব আমিও আৰু এই চাকৰি উঠাৰ পিছত বহিম লাহেকৈ গোটেইকেইটা মাহঁতো আছে এইবোৰে আৰু লাষ্ট পূজাখিনি শেষ হ'ল মানে হোমৰখিনি মোৰ তুলিব নহ'ল কাৰণ বাবু শুইছিল সেইকাৰণে মই তাক ঘৰত লৈ গ'লোঁ মই পিছতহে আহি কিনে সেৱা কৰিলোঁ হোমৰখিনি আপোনালোকক দেখাব নোৱাৰিলোঁ গোটেই মানে পূজা চূজা শেষ এতিয়া আৰু খিচিৰি খোৱাৰ পিছত আৰু শেষ বুলি ক'ব পাৰি ময়ো আৰু যাওঁনে কি কৰোঁ ঘৰলৈকে পূজা খিচিৰি খাই কিনে ঘৰত আহিলোঁ এতিয়া মানে সকলোখিনি শেষ সেইফালে আমিও খালোঁ খাই লৈ কিনে ঘৰত আহিলোঁ এতিয়া আৰু ঘৰত যাওঁৱে নে থাকোঁ চাওঁ বাৰু তাতে বোলে ঘৰত কোনো নাই মানে আমাৰ তাৰে ড্ৰাইভাৰ ল'ৰাবোৰ চব কামত গৈছে এতিয়া যাওঁ যদি মোক দেউতাৰ লগত যাব দিছে মাহঁতে চাওঁ বাৰু যোৱা হয়নে নহয় এতিয়া ভাত পানী খালোঁ মই ঘৰত আহিছোঁ দেউতাৰ লগতে আহিলোঁ কাৰণ কোনো নাছিল আপোনালোকক কৈছোঁৱে দেউতা আহি কিনে থৈ গ'ল আহি কিনে এনেকৈ ভিডিঅ' বনাব নহ'লে আহি কিনে বাবুক খোৱালোঁ তাক খুৱাই মেলি থলোঁ বিচনা ঠিক ঠাক কৰিলোঁ এইবোৰ কৰিলোঁ আৰু কৰি উঠি কিনে একেলগে ভাত চাত খাই আহিলোঁ আহি কিনে ভাবিছোঁ ভিডিঅ'টো সমাপ্ত কৰি থওঁ
আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাই মোক জনাব আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো লাইক কমেণ্ট কৰি দিব আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই আকৌ লগ পাম আপোনালোকক অন্য এটা ভিডিঅ'ৰ সৈতে আপোনালোকে সদায় ভালে কুশলে থাকক সুস্থ হৈ থাকক বাই বাই